এমপ্লয়মেণ্ট এক্সচেঞ্জখন কেনেদৰে ৰেজিষ্টাৰ কৰে তাৰ বিষয়ে আজি ভিডিঅ'টোত ক'ম। এমপ্লয়মেণ্ট এক্সচেঞ্জখন অকল কম্পিউটাৰতে নহয়, আপুনি মোবাইলতো অনলাইন কৰিব পাৰে। তাৰ কাৰণে আপুনি মোবাইলৰ ডেস্কটপ ছাইটটো অন কৰি ল'ব লাগিব। মই আপোনালোকক ৰাইট ছাইডে দেখুৱাই দিছোঁ কেনেদৰে অন কৰিব লাগিব। আৰু ডকুমেণ্টবোৰ স্কেন কৰি মোবাইলত ভৰাই ল'ব লাগিব, তেতিয়া আপুনি মোবাইলেদি অনলাইন কৰিব পাৰিব। পোনপ্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাওক। মই ক্ৰম ব্ৰাউজাৰতে গৈছোঁ। তাৰপিছত আপুনি ইয়াত চাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি। এইটো সেৱা সেতু বুলি চাৰ্চ কৰাৰ পিছত এনেধৰণৰ এটা আহিব লিংক, সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম। এইটো ক্লিক কৰি দিব। এনেধৰণৰ এখন পেজ খোল খাব। ইয়াত এটা এডভাৰটাইজমেণ্ট আহিব, এইটো কাটি দিলে হ'ল, কোনো প্ৰব্লেম নাই। তাৰপিছত এনেকুৱা ধৰণৰ দেখা পাব। ইয়াত আপুনি ওপৰত দেখিব login/register, তাত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি এইটো চিটিজেনত ৰাখিব আৰু ইয়াত login/registration-ত যাব। এতিয়া ইয়াত আপুনি তলত দেখিব নিউ ইউজাৰ বুলি, ইয়াত ক্লিক কৰি দিব। তাৰপিছত এইখিনি আপুনি ফিল আপ কৰিব লাগিব। তাৰ প্ৰথমতে আপুনি মোবাইল নাম্বাৰ এটা দিব লাগিব, যিটোত OTP যাব। OTP-টো আপুনি আগতে ভেৰিফাই কৰি ল'ব লাগিব। OTP-টো ভেৰিফিকেশ্যন হোৱাৰ পিছত এনেধৰণৰে দেখুৱাব OTP ভেৰিফাইড ছাকচেছফুলি। তাৰপিছত আপুনি ইয়াত নামটো দিব। তাৰপিছত আপুনি এটা ইউজাৰ নেম দিব লাগিব। ইয়াত এভেইলেবল আছেনে নাই দেখুৱাব, যদি নাই আপুনি চেঞ্জ কৰি থাকিব লাগিব। তাৰপিছত আপুনি পাছৱৰ্ডটো দিলে হ'ল। পাছৱৰ্ডটোত আপোনাৰ এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ, এটা স্পেচিয়েল কেৰেক্টাৰ আৰু এটা সংখ্যা থাকিব লাগিব। 8টা আখৰৰ হ'ব লাগিব পাছৱৰ্ডটো। কনফাৰ্ম পাছৱৰ্ডটো সেইটো দিলে হ'ল। তাৰপিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰিলে হ'ল। ইয়াত আপুনি ডেট অফ বাৰ্থটো দিব। তাৰপিছত ইয়াত আপুনি এটা নাম লিখিব লাগিব, মানে যিকোনো এটা মেছেজ লিখিলে হ'ল। এইটো আপোনাৰ লগইন কৰিলে ডিছপ্লে হ'ব। তাৰপিছত আপুনি ইয়াত কেপচাৰটো প্লাছ মাইনাছ কৰি যি হয় বহুৱাই দিব। তাৰপিছত আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব কৰি আপুনি ইয়াত চাইন আপ কৰি দিব। ৰেজিষ্টাৰ হোৱাৰ পিছত আমি এইটো চাইন ইন কৰিম। চাইন ইন আপুনি ইউজাৰ নেমেৰেও কৰিব পাৰে বা মোবাইলেৰেও কৰিব পাৰে। ইউজাৰ নেমেৰে কৰিলে ইয়াত ইউজাৰ নেমটো দিব আৰু পাছৱৰ্ডটো দিব, আৰু মোবাইল নাম্বাৰেৰে কৰিলে ইয়াত মোবাইল নাম্বাৰটো দিব আৰু ইয়াত পাছৱৰ্ডটো দি টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি আপুনি চাইন ইন কৰি দিব। চাইন ইন কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াত আপুনি এইটো স্কিপ নাও কৰি দিব। স্কিপ নাও কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। ইয়াত আপুনি মাই ট্ৰেঞ্জেকশ্যনত গৈ আপোনাৰ যদি পুৰণা কিবা আছে ডাটা, এইবিলাক ল'ব পাৰিব। এতিয়া যিহেতু আমি নতুনকৈ এপ্লাই কৰিম, সেইকাৰণে আমি যাব লাগিব চিটিজেন ছাৰ্ভিচত। চিটিজেন ছাৰ্ভিচত যোৱাৰ পিছত ইয়াত আপুনি এমপ্লয়মেণ্ট বুলি এটা দেখিব অপশ্যন, এইটো এমপ্লয়মেণ্ট, এইটোত ক্লিক কৰি দিব। ইয়াৰ পিছত এনেকুৱা ধৰণে আহিব। আপুনি যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে এইটো প্ৰচিডত যাব লাগিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে নতুন কৰি, তেতিয়াহ'লে আপুনি এইটো প্ৰচিডত যাব লাগিব। আৰু আপুনি যদি ৰিনিউৱেল কৰিব বিচাৰে এইটোত যাব লাগিব। যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, গতিকে আমি মাজৰটোত যাম। এতিয়া দুটা অপশ্যন আহিব, এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইথাউট আধাৰ। আপুনি এপ্লাই উইথ আধাৰত যাব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন খোল হ'ব। ইয়াত ইনষ্ট্ৰাকশ্যনবিলাক থাকিব, কি কি থাকে। তাৰপিছত আপুনি ইয়াত এইটোত ক্লিক কৰি দিব লাগিব, আই হিয়াৰ বাই ডিক্লেয়াৰ এইটোত। তাৰপিছত ইয়াত আধাৰ নাম্বাৰটো মাৰি দিব আৰু আধাৰ নাম্বাৰত থকা আপোনাৰ আধাৰ কাৰ্ডত থকা ফুল নামটো মাৰি দিব। তাৰপিছত এইটো আপুনি ভেৰিফাই কৰিব লাগিব। ইয়াত OTP এটা গুচি যাব, OTP-টো আপুনি ল'ব লাগিব। আধাৰ কাৰ্ডত আপোনাৰ যিটো নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰটোতহে OTP যাব। তাৰপৰা OTP-টো ইয়াত আপুনি দিলে হ'ল। আধাৰৰ OTP-টো ভেৰিফাই হোৱাৰ পিছত এনেকুৱা ধৰণৰ পেজ এখন খোল খাব। এইখন আপুনি ফিল আপ কৰিব লাগিব। মই আপোনালোকক দেখুৱাই দিছোঁ। নামটো আৰু মোবাইল নাম্বাৰটো এইটো নিজেই ল'ব। বাকী আপুনি জেণ্ডাৰটো চিলেক্ট কৰক। তাৰপিছত ইয়াত আপুনি ইমেইলটো দিবও পাৰে, অপশ্যনেল হয়। য'ত য'ত ষ্টাৰ মাৰ্ক থাকিব সেইখিনি দিবই লাগিব, আৰু য'ত য'ত ষ্টাৰ মাৰ্ক নাথাকে সেইখিনি নিদিলেও হ'ব, অপশ্যনেল হয়। ইয়াত আপুনি ফাদাৰ নামটো দিব। ইয়াত আপুনি ফাদাৰ, গাৰ্জেন নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ দিব, কাষ্ট দিব। তাৰপিছত আপুনি এক্স ছাৰ্ভিচমেন হয়নে নহয় এইবিলাক দিব, হাজবেণ্ড নেম। তাৰপিছত আপোনাৰ ধৰ্মটো চিলেক্ট কৰিব। তাৰপিছত বিয়া কৰিছেনে কৰা নাই সেইটো, অকুপেশ্যনটো দিব। ইউনিক আইডেণ্টিফিকেশ্যন টাইপ কিবা যদি আছে দিব পাৰে। তাৰপিছত আপুনি ইয়াত হাইট চাইজ এইখিনি নিদিলেও হ'ব, কোনো কথা নাই। লাষ্টত এইটো আপুনি চিলেক্ট কৰিব লাগিব, আপুনি ফিজিকেলি হয়নে নহয়, কিবা আছেনে নাই। তাৰপিছত এইখিনি। তাৰপিছত আপুনি এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ইকনমিকেলি উইকাৰ ছেকশ্যনৰ এইটো যদি আপুনি ইয়েছ দিয়ে কিন্তু চাৰ্টিফিকেট দিব লাগিব। আৰু আপুনি এইটো অকুপেশ্যনটো যদি আপুনি আদাৰ্ছ দিয়ে, তেতিয়াহ'লে আপুনি ইয়াত কি অকুপেশ্যন কৰে এইটো আদাৰ্ছ এক্সট্ৰাকৈ লিখি দিব লাগিব। সেইকাৰণে বিজনেছ দিলে হ'ল বা ষ্টুডেণ্ট এইবিলাক দিব পাৰে। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজখন খোল খাব। ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, ডিষ্ট্ৰিক্ট এইবোৰ দিব লাগিব। এইখিনি চাই দিলে হ'ল। ইয়াত ঘৰৰ নাম, তাৰপিছত আপোনাৰ ভিলেজ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, পিনক'ড, ছাব ডিভিজন, ৰেভিনিউ চাৰ্কেল, ৰেচিডেঞ্চ, এইখিনি দিলে হ'ল। দি আপুনি নেক্সট আকৌ প্ৰিভিয়াছ যদি আগৰটো কিবা শুদ্ধ কৰিব বিচাৰে ইয়াত ক্লিক কৰিব, আৰু যদি শুদ্ধ হৈ গৈছে তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। নেক্সট আপুনি এইখিনি এডুকেশ্যন এণ্ড স্কিল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ইয়াত আপুনি হাইয়েষ্ট এডুকেশ্যন লেভেল, হাইয়েষ্ট এক্সামিনেশ্যন পাছ এইখিনি দিলে হ'ল।
সিলেক্ট কৰিলে আহি যাব তাৰপিছত আপুনি ইয়াত মাৰ্কবোৰ দিব লাগিব কি সাবজেক্ট আছিল এইবোৰ আৰু ইপিনে আপুনি ইবাগে লৈ গলে ইয়াত ক্লিক কৰিলে বাকিখিনি দিব পাৰিব পাৰ্চেন্টেজ ক্লাছ ডিভিজন ৰেজিষ্ট্ৰেচন নং এইখিনি গতে দিব লাগিব চাই লব কিবা অসুবিধা থাকিলে কমেন্ট কৰিলে হ'ল এইখিনি দিয়াৰ পিছত আপোনাৰ এক্সট্ৰা স্কিল থাকিলে বা কম্পিউটাৰৰ যদি কিবা সাৰ্টিফিকেট থাকে এইখিনি দিব দি আপুনি আকৌ এইটো 7 নেক্সটত ক্লিক কৰি দিব নেক্সট আপুনি ইয়াত ওয়ার্ক এক্সপেৰিয়েন্স খিনি দিব লাগিব কি এক্সপেৰিয়েন্স আছিল আগতে আছিল যদি আৰু ইয়াত আপুনি কারেন্ট বৰ্তমান কি হৈ আছে আনএমপ্লয়মেন্ট নে এমপ্লয়মেন্ট এইখিনি দিলে হ'ল দি আপুনি 7 নেক্সটত ক্লিক কৰি দিলে হ'ল তাৰ পিছত আপোনাৰ এইটো আহিব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস এইটো আপোনাৰ কি হয় আপুনি দিলে হ'ল এটো নিজে আহি যাব আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তাৰপিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিলে হ'ল ইয়াত আপুনি ডকুমেন্টস খিনি আপলোড কৰিব লাগিব ডকুমেন্টস খিনি আপুনি পিডিএফ ত আপলোড কৰিব লাগিব আৰু ইয়াত লিখি দিয়া আছে যে 1 MB কৈ ওপৰত হ'ব নোৱাৰিব ইয়াত জেপিজে আৰু পিএনজি পিডিএফ আৰু জেপিইজি গোটেইটা আপোনাৰ সাপোৰ্ট হ'ব 1 MB কৈ কিন্তু তলত হ'ব লাগিব ইয়াত আপুনি ফটো আৰু এটা সিগনেচাৰ আপলোড দিব লাগিব তাৰ পিছত আপুনি এইটো ডিক্লাৰেচনটো ক্লিক কৰি 7 নেক্সটত ক্লিক কৰি দিলে হ'ল 7 নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ গোটেই বস্তুখিনি আহিব আপুনি এবাৰ ৰিভিউ কৰি চাব পাৰে গোটেই বস্তুখিনি ৰিভিউ কৰাৰ পিছত আপুনি ইয়াত এডিট কৰিব পাৰে প্ৰিভিয়াস হলে আগত যাব পাৰে আপুনি প্ৰিন্টও দিব পাৰে আৰু আপুনি পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপোনাৰ অৰিজিনাল সাৰ্টিফিকেটখন ওলাব ইয়াত আপুনি মেক পেমেন্টত ক্লিক কৰি দিয়ক তাৰ পিছত এনেকুৱা আহিব আপুনি কেই টকা পে কৰিব লাগিব ইয়াত আহি যাব 10 টকা পে কৰিব লাগিব যত পে নাও ক্লিক কৰি দিয়ক ইয়াত আপুনি পেমেন্ট গেটৱেটো সিলেক্ট কৰি দিব তাৰপিছত আপুনি ইয়াত এক্সিস ইজি পে নো চাৰ্জ এটো সিলেক্ট কৰিব আৰু ইন্টাৰনেট বেংকিংৰ দ্বাৰা আপুনি পেমেন্ট কৰিব পাৰে তাৰপিছত আপুনি এটো এগ্ৰি কৰি দিব এগ্ৰি কৰি দি প্ৰসিড টু পেমেন্টত ক্লিক কৰি দিব তাৰপিছত এটো জিআৰএন নাম্বাৰ এটো আপুনি ওকে কৰি দিব তাৰপিছত এনেকুৱা ধৰণে আহি যাব তাৰপিছত আপুনি এটো টাৰ্ম এণ্ড কন্ডিশনটো ক্লিক কৰি দিব তাৰপিছত ইয়াত আপুনি ইউপিআই ক্ৰেডিট কাৰ্ড বা ইন্টাৰনেট বেংকিং বা ডেবিট কাৰ্ড এটো কৰিব পাৰে মই ইউপিআই দি কৰিম ইয়াত আপুনি ইউপিআই আইডি টো হে কৰি দিব টাইপ কৰি দিব দি মেক পেমেন্টত কৰি দিব আপোনাৰ ইউপিআই আইডি ট্ৰানজাকচন লিংকটো যাব তাৰ দ্বাৰা আপুনি পেমেন্ট কৰি দিলে হ'ল এইখিনি ইজি হয় আৰু ইন্টাৰনেট বেংকিংৰ দ্বাৰা বা ডেবিট কাৰ্ডৰ দ্বাৰা আপুনি কৰিব পাৰে ইয়াত কাৰ্ড নাম্বাৰ দি এনেকৈ কৰিব পাৰে এডিটি পেমেন্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ টাইম এটা দিব তাই সেই টাইমটোৰ ভিতৰত আপুনি পেমেন্টটো কৰিব লাগিব পেমেন্ট হোৱাৰ পিছত এইটো আহিব আপোনাৰ ষ্টেটাস সাকসেস পেমেন্টটো হোৱাৰ পিছত এনেকুৱা ধৰণে আহিব ইয়াত আপুনি মাই ট্ৰানজাকচনত ক্লিক কৰি দিব তাৰ পিছত আপুনি ইয়াত ডাউনলোড সাৰ্টিফিকেটত যাব সাৰ্টিফিকেটখন আপুনি ডাউনলোড দিব পাৰিব এনেকুৱা ধৰণে আপুনি ডাউনলোড দি প্ৰিন্ট দি দিব